জুবিন গাৰ্গক খুৱাইছিল ইয়ৰ্টত জুবিন গাৰ্গক অত্যাধিক খুৰা সেৱন কৰাইছিল শ্যাম কানু মহন্তই আৰু অসুস্থ কৰি পেলাই ফাদিল হল শ্যাম কানুৰ মিথ্যাচাৰ আপোনালোকে এই নিউজটোত শুনকচোন বাৰু যে শ্যাম কানুৱে নিজে কৈছিল জুবিন দাক খুৰাপান নকৰিবলৈ অৱশেষত শ্যাম কানুৱেই আকৌ নিজেই জুবিন দাক খুৰাপান কৰালে আপোনালোকে শুনিলে আচৰিত হ'ব আপোনালোকে এই নিউজটোত থকা মূল কথাখিনি শুনক গতিকে আহকচোন বেছি দেৰি নকৰি ভিডিঅ'টোলৈ আগবাঢ়ো ফাদিল হৈছে শ্যাম কানু মহন্তৰ এটা কলা পৃষ্ঠা মিথ্যাচাৰ ফাদিল হৈছে শ্যাম কানু মহন্তই ছিংগাপুৰৰ সেনাখন কি কৰিছিল জানেনে আপুনি শুনি হতবাক হ'ব আচৰিত হ'ব আপোনাৰ আৰু খং উঠিব শ্যাম কানু মহন্তৰ ওপৰত শ্যাম কানু মহন্তই হোটেল কৰ্তৃপক্ষক ইমেইল কৰি জুবিন গাৰ্গক খুৰা নিদিবলৈ কৈছিল কিন্তু সেইজন শ্যাম কানু মহন্তই অভিমন্যু সত্ৰৰে খুৰা ক্ৰয় কৰিছিল আৰু সেই খুৰা গৈ জুবিন গাৰ্গক খুৱাইছিল ইয়ৰ্টত জুবিন গাৰ্গক অত্যাধিক খুৰা সেৱন কৰাইছিল শ্যাম কানু মহন্তই আৰু অসুস্থ কৰি পেলাইছিল জুবিন গাৰ্গক এটা আচলতে কুকাণ্ড বা কুকৃতি পোহৰলৈ আহিছে শ্যাম কানু মহন্তৰ এই মুহূৰ্তলৈ অহাৰ চেষ্টা কৰিছো এফালে শ্যাম কানু মহন্তই হোটেল কৰ্তৃপক্ষক কৈছিল যে খুৰা যাতে জুবিন গাৰ্গে নাপায় বা আদালতত ফাদিল হৈছে এতিয়া শ্যাম কানু মহন্তৰ মিথ্যাচাৰ এফালে জুবিন গাৰ্গক খুৰা নিদিবলৈ ইমেইল কৰি হোটেল কৰ্তৃপক্ষক জনাইছিল শ্যাম কানু মহন্তই আৰু আনফালে অভিমন্যুৰ হতুৱাই শ্যাম কানু মহন্তই জুবিন গাৰ্গৰ বাবে খুৰা কিনিছিল অভিমন্যুই এটা খুৰাৰ বটল শ্যাম কানু মহন্তক এই খুৰাৰ বটলটো শ্যাম কানু মহন্তক দিছিল খুৰাৰ বটল আৰু পিছত শ্যাম কানুৱে সেই খুৰাৰ বটল জুবিন গাৰ্গক দিছিল আৰু ইয়ৰ্টত যোৱা জুবিন গাৰ্গক এই খুৰা আচলতে খুৱাই দিছিল বুলি ইতিমধ্যে সেই তথ্য পোহৰলৈ আহিছে অসুস্থ হৈ পৰিছিল সেই খুৰা খোৱাৰ পিছতে জুবিন গাৰ্গ বা সেই খুৰা সেৱন কৰাৰ পিছতে জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল আনফালে শ্যাম কানুৱে অভিমন্যুৰ হতুৱাই খুৰা কিনি জুবিন গাৰ্গক খুৱাইছে এফালে নিদিবলৈ কৈছে আনফালে নিজেই খুৰা খুৱাইছে জুবিন গাৰ্গক লুকআউট নোটিছ জাৰি কৰাৰ পিছতো অহা নাছিল শ্যাম কানু মহন্ত শ্যাম কানুৰ জামিন আবেদনৰ শুনানিৰ পিছতে এই মন্তব্য চৰকাৰী অধিবক্তাৰ আনফালে কৈ শ্যাম কানু মহন্তৰ পত্নী বাৰে বাৰে নিজৰ স্বামীক নিৰ্দোষীহে সজাই আছে যে কোনো ভুল কৰা নাই শ্যাম কানু মহন্তৰ একোৱে ভুল নাই কিন্তু চাওক এই শ্যাম কানু মহন্তৰ কিমান ডাঙৰ কাম কৰিছে কিমান আচলতে এটা কুকাণ্ড কৰিছে চাওক ইটোৰ পিছত সিটো কুকাণ্ড পোহৰলৈ আহিছে শ্যাম কানু মহন্ত দুমুখীয়া কাম কৰিছে দুমুখীয়া কথা কৈ শ্যাম কানু মহন্তই দুমুখীয়া কাম কৰিছে শ্যাম কানু মহন্তই এই আদালতত ফাদিল হৈছে শ্যাম কানু মহন্তৰ মিথ্যাচাৰ এফালে জুবিন গাৰ্গক খুৰা নিদিবলৈ ইমেইল কৰিছিল হোটেল কৰ্তৃপক্ষক ইমেইল কৰি জনাই দিছিল যে জুবিন গাৰ্গক খুৰা নিদিব এয়া ছিংগাপুৰৰ কাহিনী ছিংগাপুৰত যোৱাৰ পিছত যিখন হোটেলত আছিল সেই হোটেল কৰ্তৃপক্ষক মেইল কৰিছিল যাতে বাচি যাব পাৰে শ্যাম কানু মহন্ত মেইলটো যিহেতু থাকিব গতিকে মেইল কৰিছিল হোটেল কৰ্তৃপক্ষক যাতে হোটেল কৰ্তৃপক্ষই জুবিন গাৰ্গক খুৰা এবটলো নিদিয়ে বা খুৰা যাতে নিদিয়ে খুৰা নিদিবৰ বাবে শ্যাম কানু মহন্তই হোটেল কৰ্তৃপক্ষক মেইল কৰিছিল আনফালে আকৌ কি কৰিছিল চাওক এফালে হোটেল কৰ্তৃপক্ষক খুৰা নিদিবলৈ কৈছিল আনফালে আকৌ অভিমন্যুৰ হতুৱাই জুবিন গাৰ্গৰ বাবে খুৰা কিনিছিল খুৰাৰ বটল কিনাইছিল এইগৰাকী শ্যাম কানু মহন্তই আৰু সেই খুৰাৰ বটল কি কৰিছিল জানেনে সেই খুৰাৰ বটল গৈ জুবিন গাৰ্গক খুৱাইছিল জুবিন গাৰ্গক ইমানেই খুৰা খুৱাইছিল ইয়ৰ্টত যোৱাৰ পিছত বা ইয়ৰ্টত থাকোতে ইমানেই খুৰা খুৱাইছিল যে জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল অসুস্থ হৈ পৰাকে জুবিন গাৰ্গক খুৰা খুৱাইছিল বা খুৰা সেৱন কৰাইছিল এইগৰাকী শ্যাম কানু মহন্তই আৰু সেই খুৰা খোৱাৰ পিছতে বা খুৰা সেৱন কৰাৰ পিছতে জুবিন গাৰ্গ অসুস্থ হৈ পৰিছিল আদালতত শ্যাম কানুৱে দুমুখীয়া কথা কৈছে এফালে হোটেল কৰ্তৃপক্ষক খুৰা নিদিবলৈ কৈছে আনফালে অভিমন্যুৰ হতুৱাই খুৰা কিনি জুবিন গাৰ্গক খুৱাইছে বা সেৱন কৰাইছে